গাইজ কি খবৰ আশা কৰোঁ আপোনালোক আটাই ভালে আছে আমিও ভালে আছোঁ চ' আপোনালোক আকৌ এবাৰ মই মাইনু মিতাক্সিৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি হ'ল লক্ষী পূজা আটাই চাগে ঘৰে ঘৰে লক্ষী পূজা পাতিছে আমিও পাতিছোঁ কালিৰ পৰাই লক্ষী পূজা আৰম্ভ হৈছে কিন্তু বহুতে কালি পাতিছে আমি আজি পাতিলোঁ আজিকালি সব পূজাই দুদিনীয়া হৈছে দুৰ্গা পূজা অষ্টমী নৱমী একেদিনাই পৰে সৰস্বতী পূজাও দুদিন হয় আৰু এইবাৰতো লক্ষী পূজা আগতে হোৱা নাছিলে এইবাৰ লক্ষী পূজাও মানে আগৰ দিনৰ পৰা পিছৰ দিনলৈকে দুদিনে পৰিলে মানে অকণমান নিয়মবিলাক সলনি হ'ব ধৰিছে একো নাই কিছুমানে কালি পাতিলে কিছুমানে আজি পাতিলে আমিও আজি পাতিলোঁ পাতি পেলাই মানে দিনটো আজি মানে কি আৰু মুখখন চাই অকণমান অনুমান কৰিব পাৰিছে চাগে এতিয়ালৈকে মই একো খোৱা নাই মানে কি আৰু শৰাই পতাৰ বাবে একো নোখোৱাকৈ আছোঁ ষ্টিল এতিয়ালৈকে খোৱা নাই জাষ্ট শৰাই ভাগ পতা শেষ হ'ল পূজাখিনি শেষ কৰি পেলাই ভাবিলোঁ আপোনালোকৰ লগত কেনেদৰে পূজাখন কৰিলোঁ সেয়া শ্বেয়াৰ কৰোঁ বুলি চ' সেয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো যেতিয়া কৰি আছিলোঁ তেতিয়া কৰা নহ'ল কিয়নো মানে কি যিহেতুকে আমি বঙাইগাঁৱত থাকোঁ ইয়াত বহুত বৰষুণ আজি মানে কি আৰু চবতে চাগে আমাৰ ঘৰ গুৱাহাটীতেও বৰষুণ হৈ থকা বুলি গম পাইছোঁ তেনেদৰে মিৰ্জাতো হৈছে আৰু বাকীবোৰ জেগাতো মানে বৰপেটাতো হৈছে চ' এই বৰষুণ যাক চাগে অসমৰ চুকে কোণে চবতে পৰিছে আৰু চ' সেইখিনি সময়ত বহুত দৌৰা দৌৰি হ'ল মানে বৰষুণত তিতি মেলি মানে পূজা ভাগ কৰা যেন হ'ল বস্তু বহুত যোগাৰ কৰিব লাগে ৰাতিপুৱাৰ পৰা অকণমান কৰি থোৱা হৈছিল যদিও বহুত ফুলৰ মানে পূজাত বহুত কিবা কিবি যোগাৰ কৰিব লাগে লক্ষী পূজাত মেইনলি মই আপোনালোকক দেখুৱাম কেনেদৰে পূজা ভাগ কৰিছোঁ ভিডিঅ' বনাই থৈ দিছোঁ আপোনালোকক দেখুৱাম বুলি আহকচোন তেতিয়াহ'লে চাওঁ ভিডিঅ'টো এই পূজা ভাগ কৰোঁতে চাগে আপোনালোকৰ লগত নিমিলিবও পাৰে সকলোৰে পূজা কৰাৰ নিয়ম বেলেগ বেলেগ হয় আমাৰ ঘৰত আগৰ পৰা যিটো নিয়মত চলি আহিছে মাহঁতে যিটো নিয়মত কৰিছিলে আজি মই সেইটো নিয়মতে কৰিছোঁ যাক কৰে সেয়া মোক মেছেজ কৰি জনাব চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া পূজা শেষ হ'ল অকণমান পিছত আমি প্ৰসাদ খাম প্ৰসাদ খাই আকৌ খিচিৰি বনাম খিচিৰি খাম কেনেকুৱা হয় সেয়াও আপোনালোকক দেখুৱাম চ' অকণমানো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে এয়া মই ঘৰৰ সন্মুখভাগৰ পৰা আপোনালোকক দেখুৱাইছোঁ এনেদৰে মই মা লক্ষীৰ ভৰি বনাইছোঁ আৰু ধানৰ হীৰা বনাইছোঁ আৰু মই ভিডিঅ' বনোৱাৰ সময়ত মিতাক্ষী মোৰ আগেৰে গৈ আছিলে কেনেকুৱা হৈছে আপোনাক জনাবচোন সৰু সৰু মা লক্ষীৰ ভৰিকেইখনেৰে ধান হীৰাকেইখনেৰে সদায় যাতে আমাৰ ঘৰলৈ মা লক্ষী এনেদৰে আগমন কৰি থাকে সেই উদ্দেশ্যেৰে বনাইছোঁ বহুত আশা কৰি আৰু এনেদৰে পাকঘৰৰ পিনে আৰু গডৰেজৰ সন্মুখতো দিছোঁ চাকি জ্বলাইছোঁ আপোনালোকে জ্বলাইনে আৰু এনেদৰে আমাৰ পূজাৰ ৰুমলৈকে মই মা লক্ষীৰ ভৰি আৰু ধান হীৰা বনাইছোঁ আৰু এয়া আমাৰ ঘৰৰ গোহাঁইৰ থানখন আৰু এনেদৰে মই শৰাইখন আগবঢ়াইছোঁ ঘট বহুৱাইছোঁ শৰাই সাজিছোঁ আৰু এয়া আমাৰ ঘৰৰ আমি মূৰ্তি পূজা নকৰোঁ মূৰ্তি অনা নাই এই ফটোখনতে আমি পূজা কৰোঁ সদায় পূজা কৰোঁ বৃহস্পতিবাৰে আমি সদায় ঘটো বহুৱাওঁ লক্ষী চালিচাও পঢ়োঁ আৰু এনেদৰে পুষ্পাঞ্জলি লৈছিলোঁ আৰু এয়া ঘট এইদৰে মই মাটিৰ ওপৰত ঘটটো বহুৱাইছোঁ ঘটৰ ওপৰত বহুত নিয়ম ঘটৰ পানীত বহুত কিবা কিবি দিব লাগে তাৰপিছত তাৰ ওপৰত আমৰ পল্লৱ ডাব কাপোৰ বহুত নিয়ম কৰি পেলাই মই ঘটটো বহুৱাইছোঁ আৰু এইপিনে চাউল এটা বাতিত চাউল দিছোঁ সোণ দিছোঁ পইচা দিছোঁ বহুত নিয়ম আছে লক্ষী পূজা কৰা আৰু এইপিনে 5 বিধ ফল আপোনালোকে দিয়ে নে নাই কমেণ্টত জনাবচোন আৰু এইপিনে প্ৰসাদৰ শৰাইখন আগবঢ়াইছোঁ শৰাইখন ধুনীয়াকৈ সজাই পৰাই আগবঢ়ালে ভাল লাগে আৰু কাষত আছে পাণ তামোল ধানৰ হীৰ যিটো লক্ষী পূজাৰ বাবে খুব দৰকাৰী আৰু এইদৰে মই আজি পাঁচালি লক্ষী পাঁচালি পঢ়িছিলোঁ
যিখন নপঢ়িলে লক্ষী পূজাটো কমপ্লিট নহয় চাগে। আৰু এনেদৰে তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, এয়া নাৰিকলৰ লাড়ু, তিলৰ লাড়ু যিটো লক্ষী মাৰ খুব ফেভৰেট হয়, আৰু এয়া মুড়িৰ লাড়ু, আৰু এয়া চিৰাৰ লাড়ু পূজা বুলি বনাইছোঁ। আৰু এনেদৰে সৰুকৈ মই পূজাভাগ আগবঢ়াইছোঁ। নেজানো শুদ্ধকৈ কৰিব পাৰিছোঁ নে নাই, কিন্তু যিখিনি শাহুমাই কৈছে সেইদৰে মই পূজাখন কৰিছোঁ। নাজানো। এতিয়া পূজা শেষ হ'ল, এতিয়া পাকঘৰত সোমাইছোঁ, আৰু এতিয়া মই বনাই আছোঁ পায়স। আপোনালোকক দেখুৱাম। এয়া গাখীৰত মই এই 3টা পেলাই দিম ইলাইচি, দিম এই এখিলা তেজপাত, আৰু এতিয়া গাখীৰখিনি ভালদৰে উতলিব দিম। স্পেচিয়েল চাহ, আজি ব্ৰতত আছোঁ বাবে হাজবেণ্ডে স্পেচিয়েল চাহ বনাইছে। কালাৰটো দেখিছেনে? আৰু এতিয়া পায়স উতলি আছে, আৰু এই চেগতে মই কেৰাহী উঠাই দিছোঁ। আৰু যিহেতুকে নিৰামিষ তৰকাৰী বনাম এখন, সেইবাবে তেজপাত, পাঁচফোৰণ আৰু এটা শুকান জলকীয়া দিছোঁ। এইপিনে চব্জি কটা হৈ গৈছে, আলু, আপোনাৰ পুই শাক, কচু, বন্ধাকবি, বেঙেনা, আৰু আপোনাৰ ৰঙালাওৰে এখন চব্জি বনাম। এইফালে পায়স হৈ গৈছে ৰেডি, আৰু এইফালে তৰকাৰীও হৈছে, পূৰা ধোঁৱা ওলাই আছে, দেখিছেনে? এতিয়া পায়স হৈ গ'ল, আৰু তৰকাৰীখনো হৈ গ'ল, আৰু এতিয়া মায়ে গেছত উঠাই দিছে খিচিৰি। আৰু এইপিনে আমাৰ দেখিছেনে নাই, মিতাক্ষীক কিতাপ পঢ়ি আছে। কি হ'ল? কি কৰি আছা? কিতাপ পঢ়ি আছো। কি? আৰু নিচিনা লাগে কি হয়তো কে ফৰ কিং। মানে তাই স্মল কে লিখি আছে। স্মল কেটো দেখাত মানে আৰৰ দৰে লাগে, সেইটোৱে তাই কৈছে। আজি পূজাৰ দিনতো কিতাপ পঢ়িছা, ভাল লাগে জানো? নালাগে। কিন্তু কিয় পঢ়িবলগীয়া হৈছে? পৰীক্ষা যে মোৰ, সেইকাৰণে মেডামে মোক গালি পাৰিব, নপঢ়িলে সেইকাৰণে মই পঢ়ি আছো। ক্লাছৰ পৰা বাহিৰ ওলাই দিব হ'লে। হয় নেকি? মানে কি আৰু পূজাত বহুত আলহী আহিছিলে ঘৰত, আপোনালোকে ভিডিঅ' চাই গম পাইছে চাগে, মুনুহঁত আহিছিলে। চ' পূজাৰ কেইদিন মানে তাইক কিতাপ পঢ়া হোৱা নাছিলে, আৰু এইপিনে পূজা হলিডে বহুত মানে কি আৰু হোমৱৰ্ক আছিলে, তাইক কমপ্লিট কৰা নাছিলে। সেয়ে তাই ফটাফট এতিয়া মানে টিচাৰৰ ভয়ত এতিয়া ফটাফট কৰিব ধৰিছে। ফুটাবিলাক কৰি দিওঁ, ফুটা কৰি আপোনালোকক দেখাইছোঁ মই। এতিয়া প্ৰসাদ ভাঙিলোঁ, আৰু এয়া প্ৰসাদ লৈছোঁ। এতিয়া পূৰা প্ৰসাদ খাই আছোঁ, ভোক লাগিছে, আৰু প্ৰসাদখিনিও বৰ সোৱাদ হৈছিলে। আৰু এইপিনে আমাৰ খিচিৰিও ৰেডি, দেখিয়ে খাওঁ খাওঁ লাগিছেনে নাই? পূজাৰ খিচিৰিৰ এটা টেষ্টে বেলেগ থাকে। এয়া পায়স, খিচিৰি, বিলাহী চাটনি, আৰু এয়া তৰকাৰী, আৰু এইপিনে আছে লুচি আৰু পায়স। এতিয়া ফটাফট এই খিচিৰি খাওঁ, এতিয়া আৰু নোৱাৰি, আৰু বহুত ভাগৰো লাগিছে, মানে কি আৰু এতিয়া উইকনেছটো ফিল হৈছে, আৰু এতিয়া ফটাফট খিচিৰি খাওঁ। বঢ়িয়া। এতিয়া ফটাফট খিচিৰিখিনি খাই লওঁ, খাই লৈ পেলাই টোপনি মাৰোঁ। আৰু এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টো। মই কেনেদৰে পূজাভাগ পাতিলোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টিৰ শেষত এইদৰে যাতে প্ৰত্যেকৰে ঘৰলৈ লক্ষী আই আগমন কৰে তাৰে আশা কৰিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোক, আৰু তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে থেংক ইউ।